ভিডিওটোৰ আৰম্ভণিতে আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলো আৰু স্বাগতম জনালো মোৰ ইউটিউব চেনেললৈ কি কৰিলো আপোনালোকে চাওক এয়া মই এতিয়া বনাই আছো বিন আৰু আলু ফ্ৰাই আৰু ইফালে পুৰা বনাই আছো মানে কোনি বইল কৰি আছো ইয়াৰ পিছত বন্ধুসকল ট্ৰেডিশনেল খাদ্য বনাবৰ কাৰণে মই লাই শাক এনেদৰে কাটি ললো ইয়াৰ পিছত এতিয়া বনাই আছো মই গোটেই প্ৰচেছটো আপোনালোকক দেখুৱা নাই কিন্তু মাছ দিছো যাক আমি অনলা বুলি কওঁ লাই অনলা বছিলে আৰু এইফালে চাওক বন্ধুসকল গাহৰিটো মানে ধুনীয়াকৈ একেবাৰে বইল কৰি লৈছো ইয়াৰ পিছত বনাবলৈ ৰেডি হৈছো আৰু বন্ধুসকল এতিয়া গাহৰিখিনি ধুনীয়াকৈ আকৌ এবাৰ ধুই লৈ ফালে মানে চোতালত বনাবৰ কাৰণে ৰেডি হৈ গ'লো মই সকলোখিনি প্ৰিপাৰেশ্যন কৰি লৈছোঁ ইতিমধ্যে পিঁয়াজ কাটি লৈছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আজি মজেদাৰ হ'ব যিহেতু খানাটো আমি বেলেগ ঠাইত খাম গতিকে চাই থাকক শেষলৈকে আৰু এইফালে বন্ধুসকল মই সৰু মাইনাজনী মোবাইলটো ধৰিবলৈ দি ভিডিঅ' বনাই আছোঁ যিহেতু চেল্ফি ষ্টেণ্ড আছিল যদিও মই সেইটো অনা নহ'ল গতিকে তাই ভিডিঅ'খিনি বনাই আছে ৰঙা নাই দে লচি দেখোন অলপমান তোমাৰ সোমাইছে ওচৰত নিদু খাব অলপ ওচৰত আহি দেখুৱা চিধা কৰি নহয় ইয়াৰে পৰা পাৰো এইখিনি পৰা ওচৰত খালি এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পিছত এতিয়া মাংসখিনি মই দিবলৈ ওলাইছোঁ লগতে দি লৈছোঁ হালধি নিমখ একেবাৰে মই মানে কেতিয়াবা এনেকৈও বনাওঁ এইটো দি এনেকুৱা খাব পাৰিম না বৌ ফুটা ফুটিকে নোৱাৰিব বস্তুটো আমাৰ দে লাৰি দে সোৱাদ হ'ব লাৰি দিলে তেলটোৱে কম হ'ল নেকি বেছি দিছিলোঁ ওলাব নহয় তেল আৰু ওলাব দিছিলোঁ ভালে মাংস এটা পৰি গ'ল চোতালতে বনাইছো বন্ধুসকল চেতলাউন চবলৈকে মানে বাজে আমি চাৰিটাই আৰু নে বাবু আজি খানা খাম ন নতুন বৰ্ষৰ কি বনাই আছো এতিয়া মাংস বনাই আছো ন মাংস বনাই আছো মাথা গৰম কৰি দিবা কিহে মাথা গৰম কৰিব হেপী নিউ ইয়াৰ বুলি কওঁ বাবু হেপী নিউ ইয়াৰ সকলোকে হেপী নিউ ইয়াৰ বুলি কৈছো দেই হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ বনাই আছো তামাম দেখিছে নহয় জুইত বনাইছো বাকীখিনি হৈ গ'ল আজি একেবাৰে ট্ৰেডিশ্যনেল আৰু এতিয়া চাওক বন্ধুসকল মাংসখিনি ভালদৰে সিজাৰ পিছত এতিয়া মই দি লৈছোঁ মছলাখিনি যিখিনি জলকীয়া আদা ৰচুন এই গোটেইখিনি একেলগে পতিফালে দি ল'লোঁ আৰু লগতে দিলোঁ আলু আৰু লগত দিছোঁ এটা মূলা আৰু এইখিনি দিয়া হোৱাৰ পিছত লগতে দিছোঁ বিলাহী মানে এতিয়া ধুনীয়াকৈ মানে পকাই ল'লোঁ পূৰা পকাই লৈ পেলাই এতিয়া পানী দিম বন্ধুসকল পানী দিয়া হৈছে পানী দি একেবাৰে শুকাই মানে একদম আমাৰ গাহৰি যিটো স্মেল সেইটো আহিবলৈ ধৰিছে বহুতে মানে একেবাৰে ধুনীয়া এটা ফ্লেভাৰ আহিছে মানে কিছু মছলাও দিলোঁ জিৰা মছলা মিট মছলাখিনিও এতিয়া মানে সম্পূৰ্ণ ৰেডি হৈ গ'ল বন্ধুসকল যিহেতু আপোনালোকৰ পানী দিয়াখিনি ভিডিঅ' মানে বনোৱা নহ'ল যেন হওক বাৰু এতিয়া আমাৰ খানা তৈয়াৰ হৈ গ'ল আৰু আমি খাবলৈ ওলাই গৈ আছোঁ মানে কি ক'ম পথাৰলৈ মানে বহুত দিনৰ হেঁপাহ সৰু থাকোঁতে মই মানে এনেকুৱা পথাৰত মানে জানুৱাৰী বা মাঘ বিহুতে হওক তেনেকৈ পথাৰত এসাঁজ খাইছিলোঁ কিন্তু আজি বহুত দিনৰ মূৰত বৌৰ লগত মানে আৰু এই সৰু মাইনা বাবুৰ লগত মানে একেলগে এসাঁজ মানে পথাৰত খাম বুলি ভাবিলোঁ আৰু এতিয়া চাওক বন্ধুসকল মই মানে গাহৰি মাংস পুৰি আছোঁ সেইটো নৱবৰ্ষ বুলি ক'তো ফুৰিবলৈ যোৱা হ'ল সেই গতিকে আমি পথাৰতে মানে এনেধৰণে ধুনীয়াকৈ তম্বু বনালোঁ আৰু এতিয়া এটা এটাকৈ মানে বস্তুবোৰ মানে তাতে থৈ আহিছোঁ আমি যিহেতু ঘৰৰ ওচৰতে পথাৰখন হয় সেই গতিকে আমি মানে প্ৰিপেৰেশ্যন মানে যোগাৰ কৰি আছোঁ এটা এটা বস্তু নি
এইফালে কেমেৰামেনজনক মই ভিডিঅ' বনাবলৈ কৈছে আৰু তেওঁ ক'লে যে ভিডিঅ' বনোৱা নহ'ল ফটোহে উঠি গ'ল বুলি মই মানে এনেকুৱা খং উঠি গ'ল মানে একে আৰু ভিডিঅ' বনাব কি ধুনীয়াকৈ দিলোঁ মানে ফটোহে উঠি হৈ গ'ল বুলি তাৰ ওপৰত মানে বহু মানে সকলো হাঁহিব ধৰিলে আৰু এতিয়া বন্ধুসকল এতিয়া ৰেডি মানে পূৰা বাঢ়িব ধৰিছে ভাতখিনি এতিয়া আমাৰ বড়ো ট্ৰেডিশ্যনেল খাদ্য অনলা মাছৰ সৈতে আৰু ইয়াতে পূৰা গাহৰি আৰু এইফালে গাহৰি গ্ৰেভি আৰু লগত আছে কণী আৰু চাটনি আৰু লগত আছে বিন আৰু আলু চব্জি মজ খানা মানে মজাদাৰ খাবলৈ এতিয়া ষ্টাৰ্ট কৰিছোঁ মানে খাইছোঁৱেই আৰু অলৰেডি মই যিহেতু ডাবিং কৰিছোঁ গতিকে মানে যিহেতু মই বড়ো ভাষাত ইয়াতে ডাবিং কৰি আছিল গতিকে মই অসমীয়াটো এটা আপলোড কৰিম বুলি মানে অসমীয়াত ডাবিং কৰিবলগীয়া হ'ল আপোনালোকে চাওক মানে এতিয়া খাওয়া ষ্টাৰ্ট কৰি দিছে বৌয়ে মানে সকলোৱে মিলিজুলি এসাঁজ নৱবৰ্ষ বুলি আৰু অনলা মাছ নাই উমা মোৰ লাজ হৈ যাব দেই মোৰ লাজ হৈ যাব ভিডিঅ' বনাওঁতে আনবা লাগছি ষ্টেণ্ডাল কি গান বিহু লগা সঁচাকৈ ক'বলৈ গ'লে বন্ধুসকল পথাৰত খোৱাৰ আমেজটোৱে বেলেগ মানে এনেকুৱা মানে মোজ মানে মোৰ ভাল লাগিলে মনটো খুবেই অন্তৰত ভাল লাগি থাকিল আশা কৰোঁ আপোনালোকে কেতিয়াবা এনেধৰণে দূৰ ঠাইত নগ'লেও যদি পথাৰ থাকে ওচৰত তেনেহ'লে আপোনালোকে নিশ্চয় সেই পথাৰত গৈ খাব পাৰে বা ইমানেই ভাল লাগে মুখেৰে মানে ব্যাখ্যা কৰিব নোৱাৰোঁ আৰু বন্ধুসকল এই খাই থকা ভিডিঅ'খিনি আৰু কিমাননো দেখুৱাম যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যাব গতিকে আজিৰ কাৰণে ব্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ প্ৰেৰণা লাগিব তেতিয়াহে মানে নতুন ভিডিঅ' দিবলৈ উৎসাহ পাম গতিকে আজিলৈ ইমানতে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' সকলোৱে নৱবৰ্ষৰ ভালে যাব বুলি মই সকলোকে উইচ থাকিল এবাৰ যাতে কৰোনা মহামাৰীৰ দৰে কোনো তেনেকুৱা আমাৰ পৃথিৱীলৈ বা আমাৰ ইণ্ডিয়াত বা আমাৰ অসমত তেনেকুৱা নহয় সকলোৱে যাতে সুস্থ হৈ থাকে ইয়াৰ মই কামনা কৰি আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ বাই ফিৰ মিলেংগে